ইমান ধূলি লাগিছে ধূলিটো বনাই কেলেও ইমান ধূলি মোবাইলটো কিনিছিলোহে ইমান ধূলি লাগিলে কেনেকে হ'ব বৰ গৰম পৰিছে দেই বৰ গৰম পৰিছে দেই হলেও মোবাইলটো লাহেকে থ'ব লাগিব একদম মৰম একদম সফট লেণ্ডিং ঐ ভি নতুনকৈ মোবাইল এটা ল'লি বোলে কি মোবাইল ল'লিনো দেখোন চাওঁ ফটো এটা মাৰো দেখোন পাৰ্টি দিব লাগিব আকৌ মোবাইলটো মই নানিলোঁ নহয় লোৱা চাৰ্জতে দি থৈ আহিলোঁ কালিৰ পৰা গেম খেলি খেলি চাৰ্জে নাইকিয়া হৈ গ'ল মানে চাৰ্জতে লগাই থৈ আহিলোঁ অঁ হয় নেকি হ'ব দে অঁ কিবা এটা বজা শুনিছোঁ দেখোন অঁ তই মোবাইল আনিছ দেখোন ৰাতি শুতে শুতে যদি এনেকৈ মোবাইলটো ওপৰত শুই দিওঁ তেতিয়াতো মোবাইলটো কষ্ট পাব মোবাইলটো আকৌ এইটো চেক চেকা নহয় ইয়াত থওঁ দিব অলপ দেখোন কাঠ আছে মোবাইলটো কষ্ট পাব ক'ত মোবাইল থ'বলৈ ভাল জেগা এটা বিচাৰিব লাগিব টেবুলত থওঁ নি যদি মেকুৰীটোৱে যদি এনেকৈ যদি আঁচুৰি দিয়ে তেতিয়াতো মোবাইলটো দাগ লাগি যাব নাই ইয়াত থোৱাটো ঠিক নহ'ব হেলমেটটোৰ ভিতৰত থওঁ নি যদি মেকুৰীটোৱে যদি ইয়াত যদি এনেকৈ জঁপিয়াই দিয়ে যদি হেলমেটে চেলমেটে যদি মাটিত পৰি যায় তেতিয়াতো চব চেচ ইয়াত থোৱাটো ঠিক নহ'ব এতিয়া আৰু মোবাইল থোৱা এটাই উত্তম জেগা আছে ইয়াতে মোবাইলটো একদম 100% সুৰক্ষিত থাকিব ইয়াতে থ'ব লাগিব অঁ অভি মোবাইল এটা কিনিলা বোলে কি মোবাইল কিনিলা নো দিয়াচোন চাওঁ মানে ময়ো মোবাইল এটা কিনিম বুলি ভাবি আছোঁ ইয়াক এতিয়া কেনেকৈ নিদিওঁ বুলি কওঁ ইয়াৰ আগত মোৰ ইমান এটা সন্মান আছে এইটো লগ চাওক মোবাইল অলপ হেভি আছে আকৌ দেই গধুৰ আছে কিমান হ'ব আবে পাপি মানুহ আৰু কিমান ল'বি মোবাইলটো যদি তোৰ হাতৰ পৰা পৰে চাই ল'বি ৰ তোক কি কৰোঁ আবে কি কৰিছ এই পাপি 150 গ্ৰামমান হ'ব নাই অলপ বেছি হ'ব 170 গ্ৰামমান হ'ব কেমেৰাটো চেক কৰোঁ ৰ'বা ফটো কেনেকুৱা ফটো ভালেই নে কেমেৰা ভালেই দেখোন এই মক্কেল এইবিলাক কি পজিছ মই হাঁহি হাঁহি পাগলৈ যাম পাবজি খেলা নাই পাবজি খেলা ৰ'বা অলপ খেলি চাওঁ পাবজি টেষ্ট কৰি চাওঁ পাবজিটোহে মেইন মাৰ পাছৰ পৰা আহিছে মাৰ এইটো মাৰ জানছে মাৰ এইটো চালা পাছৰ পৰা আহিছে এইটো মাৰ সি চালা মোবাইলটো পেলাই দিছিলে আকৌ দেই মোবাইলটো চাগে বৰ কষ্ট পাইছিল দেই Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn